ৰাতিপুৱাই মন্দিৰলৈ যাম বুলি ভবা কথাষাৰত ৰাতিৰ বৰষুণজাকে চেঁচা পানী ঢালিছিল। কিন্তু ৰাতিপুৱা বৰষুণজাক এৰা দেখি সোনকালে গা পা ধুই মন্দিৰ পালোগৈ আৰু এয়া এগছি চাকি লৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ। বাহিৰৰ পৰিৱেশ দেখা পাইছে। মন্দিৰৰ বাহিৰত চাকি জ্বলোৱাৰ কাৰণে নিৰ্দিষ্ট স্থান থাকে। সেই স্থানতে চাকি গছ জ্বলাই ঈশ্বৰৰ ওচৰত সেৱা আগবঢ়ালোঁ। তাৰ পাছতে আমি আগবাঢ়িলোঁ মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ ভিতৰতে গৈ কেইবাটাও ষ্টেপ পাৰ হৈ টিলিঙাত হাত দিলোঁ। এবাৰ নহয় দুবাৰ চেষ্টা কৰিবলগীয়া হ'ল। এবাৰত মই নোৱাৰিলোঁ। কৰণীয়খিনি কৰি লৈ মন্দিৰৰ ভিতৰতে লাহেকৈ তললৈ বুলি আগবাঢ়িলোঁ। বাহিৰৰ পৰিৱেশটো আপোনালোকক নেদেখুৱালে জানো হ'ব? এবাৰ আপোনালোকে চাওকচোন কি সুন্দৰ পৰিৱেশ। এয়া হৈছে আমাৰ লখিমপুৰৰ শিৱ মন্দিৰ। অতি সুন্দৰ পৰিৱেশ। গতিকে আপোনালোকে যদি পৰিৱেশটো ভাল পাইছে জনাবলৈ নাপাহৰিব কেনে পালে। ধন্যবাদ।